ওয়েলকাম টু ব্যাক মাই ইউটিউব চেনেল গাইজ। আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ কথা ক'ম যিজন ব্যক্তিয়ে মানে কিছুদিন আগতে আমাৰ ছ'চিয়েল মিডিয়াত মানে সকলোৱে পাইছে, চিনি পাব। ইতিমধ্যে তেওঁৰ আজি বিয়া হয়। তো বিয়া বাৰু আৰু সকলোৱে ইতিমধ্যে কোনোবাই গম পাইছে বা কোনোবাই পোৱা নাই ইতিমধ্যে এতিয়াও। গাইজ এতিয়া আপোনালোকৰ আজি সেইজন মানুহৰ আপোনালোকক কম, কোনো চেলিব্ৰিটি নহয়, কোনো গাইজ মানে তেওঁ এবাৰ ৰাজনৈতিক থিয় হৈছিলে, ৰাজনৈতিক MLA MP থিয় হৈছিলে আৰু তেওঁ এইকাৰণে মানে তেওঁ ভাইৰেল হৈ গৈছিলে আৰু তেওঁ আজি বিয়া হয়। তো আপোনালোকৰ বিয়া বাৰু দেখাম। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে প্ৰথমবাৰৰ কাৰণে চেনেল আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অলপ চেট কৰি দিব। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে খুকুৰদাৰ আজি বিয়া হয় আৰু বিয়া বাৰুত আপোনালোকক মাতিছে না নাই, ইনভাইট কৰিছে না নাই, তো কমেণ্টত জনাই দিব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। তো কুকুৰ আলিদাৰ বিয়াটো কেনেকুৱা হৈছে চাব পাৰিব। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আপোনালোকক দেখাই লওঁ আৰু